গুড মৰ্নিং এভৰিৱান সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম। তো বন্ধুসকল খুবেই ভাল খবৰ, কিয়নো ইণ্ডিয়ান এয়াৰফ'ৰ্চত এয়াৰমেনৰ বাবে যদিহে আপোনালোকে এপ্লাই কৰিছিলে তেতিয়াহ'লে খুবেই ভাল খবৰ, কিয়নো এডমিট কাৰ্ড আহিছে। তো গ্ৰুপ এক্স আৰু গ্ৰুপ ৱাই যি পোষ্ট আছিল, পোষ্ট বহুতকেইটা ওলাইছিল। যিকেইটা পদত আপোনালোকে যদি এপ্লাই কৰিছে তেতিয়াহ'লে ইণ্টাৰভিউ কেতিয়া হ'ব আৰু লগতে এডমিট কাৰ্ড কেতিয়াৰ পৰা ডাউনলোড কৰিব পাৰিব সকলোবিলাক এইটো ভিডিঅ'ত মই সকলোবিলাক দি দিম। তো আপোনালোকে এই ভিডিঅ'টি শেষলৈকে চাব আৰু যিমান পাৰে বন্ধুসকলে শ্বেয়াৰ কৰিব। তো যদিহে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব এনেধৰণৰ ইনফৰমেশ্যন সদায় লাভ কৰিবৰ বাবে। তো বন্ধুসকল আপোনালোকে যদিহে এপ্লাই কৰিছিলে তেতিয়াহ'লে আপোনালোকে এডমিট কাৰ্ড এতিয়া ডাউনলোড কৰিব পাৰিব। তো এক্সামিনেশ্যন ডেটটো হৈছে 12 জুলাইৰ পৰা 18 জুলাইৰ ভিতৰত আপোনালোকে এক্সাম দিব লাগিব। অনলাইন দ্বাৰা আপোনালোকে এক্সাম দিব লাগিব। তো এইটো ভিডিঅ' আছিল আজি। যদিহে আপোনালোকে ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ এয়াৰমেনৰ বাবে যদি এপ্লাই কৰিছিলে তেতিয়াহ'লে আপোনালোকৰ বাবে খুবেই ভাল খবৰ। যদিহে আপোনালোকৰ বন্ধুবৰ্গৰে এপ্লাই কৰিছে তেতিয়াহ'লে আপোনালোকে শ্বেয়াৰ কৰিব পাৰে। তো আজিলৈ ইমানেই আছে। যদিহে নতুন হয় তেতিয়া প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে বন্ধুসকলে শ্বেয়াৰ কৰিব। তো আজিলৈ ইমানেই আছে। নমস্কাৰ।